দেউতা কিনো পঢ়ি থাকা ইমান হা এইবিলাক পঢ়ি শুনি কাৰ মৰা পা এইবিলাক পঢ়ি শুনি কি পাবি চাইচোন ডাঙৰ ভাইৰাটো কিমান কষ্ট কৰি আছে সি তাতে আৰু তই এটা কি বহি পঢ়ি আছা এইবিলাক পঢ়ি শুনি ক'ত পইচা পায় একো নাপায় এইবিলাক পঢ়ি নহয় দেউতা আজিকালি অলপ শিক্ষাৰ দৰকাৰ শূন্য হ'লেও বাহিৰত চলা ফুৰা কৰিবৰ কাৰণে অলপ হ'লেও শিক্ষাৰ প্ৰয়োজন হয় দেউতা চলা ফুৰা কি আমি চলা ফুৰা কৰা নাই হে চলা ফুৰা কৰা নাই পঢ়িবা লাগে যা তাতে কাম চাম লাগি থাকে কি হৈছে মোৰ দোকান দেখাটো গোটাই খুলিছে ফুৰি তই ইয়াতে থাকো দেউতাৰ লগত মই তোক ডাক্তৰ এটা মাতি আহোঁ ক'ত যাবি মই ফেলে যাব লগা আছিলে চকৰ এই আমাৰ দেউতাক কিবা এটা অসুখ হৈছে নিজে তই ডাক্তৰ এটা বিচাৰি যাচোন যাচোন এইটো মানে ৰ'বা এই ফাৰ্মাচীজন আছে মোৰ একদম চিনাকি জলদি যাচোন ভাই মই উপায় নাই দেউতাৰ লগত বেমাৰ আগত চকৰ পৰা লৈ আহিম ঠিক আছে জলদি যা ভাই আহিম মানে এতিয়া হঠাৎ কিবা কাম কৰি আছিল কাম কৰি থকাৰ পিছত দেচোন কিবা খুজুৱতি উঠা নিচিনা হৈ গ'ল আৰু তাৰপিছত আহি আমাক মাতিলে আমি আৰু তেনেকৈ ল'ৰালৈকে গৈ আপোনাক মাতি দিলোঁ আৰু ক'ৰবাত ফুৰিব গৈছিল নেকি এনেই বাৰীৰ ফালে অলপ কিবা কাম কৰি আছিল তাৰ পৰা আহি কিনেহে মই গম পালোঁ মানে নাই 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 একো চিন্তা কৰিবলগীয়া একো নাই এই মানে এলাৰ্জি উঠিছে এই মেডিচিন দুটা দিম ঠিক হৈ যাব ঠিক আছে এইটো দিনত দুবাৰকৈ দুখোল খাব দুখোলকৈ দিনত দুবাৰ খাব এইটো গা ধুই উঠি লগাই দিব ভাল হ'ব ঠিক আছে বাৰু আচ্ছা এতিয়া পইচা কিমান হয় পইচা চাওঁ দিয়কচোন 100 টকা দি দিয়ক ডাক্তৰ বা কোনটো ঔষধ খাব দিছিল এইটো নাই এইটোকে দে এইটোকে খাই দিওঁ দেউতা কি হ'ল দেউতা মোৰ দেখোন ঔষধটো খোৱাৰ পিছত বুকুত আৰু হেৰি হৈছে কি হ'ল দেউতা ঔষধটো খাইছিলোঁ তাৰপিছত বুকুত আৰু দেখোন কোনটো ঔষধ খাইছিলি এইটো খাইছোঁ ডাঙৰটো খালি 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 এইটো আছিল খোৱা ঔষধ এইটোহে খোৱা আছিল ভাইটি আকৌ ডাক্তৰ এটা লৈ আছো হে বন্ধুসকল আজিৰ সমাজতো যে সাধাৰণ জ্ঞানখিনিৰ প্ৰয়োজন আছে সেয়েহে আমি আটাইসকলে সাধাৰণ ভিডিঅ'টোৰ জৰিয়তে আমি সংৰক্ষণ কৰিলোঁ আপোনালোকক আৰু বন্ধুসকল যদি মই যদি সাধাৰণ শিক্ষাখিনি যদি পালোঁ হয় তেতিয়াহ'লে মই ভুলকৈ ঔষধ নাখালোঁ হয় আৰু মই বেমাৰৰ পৰা পৰিত্ৰাণ পালোঁ হয় আৰু মোক যে পঢ়িব যি দিয়া নাছিলে সেইটো কাৰণে মজিদটো পালি না